15 ফেব্ৰুৱাৰীত নতুন দিল্লীৰ ৰেল ষ্টেচনত সংঘটিত পদপিষ্টৰ ঘটনাৰ 285টা ভিডিঅ'ৰ লিংক আগন্তুক 36 ঘণ্টাৰ ভিতৰত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ পৰা আঁতৰাবলৈ নিৰ্দেশ জাৰি কৰিছে ভাৰতীয় ৰেল মন্ত্ৰালয়ে। হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদনত 21 ফেব্ৰুৱাৰীত প্ৰকাশ পাইছে এই তথ্য। ৰেল মন্ত্ৰালয়ে জাননীত প্ৰকাশ কৰে যে এনে ভিডিঅ' শ্বেয়াৰ কৰাটো ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ নৈতিক নিয়ম উলংঘা কৰাৰ লগতে আইন শৃংখলাৰ ক্ষেত্ৰত উদ্ভৱ হ'ব পাৰে অনাকাংক্ষিত পৰিস্থিতি। উল্লেখ্য যে 15 ফেব্ৰুৱাৰীৰ নিশা 9:30 বজাৰ পিছত নতুন দিল্লীৰ ৰেল ষ্টেচনৰ 14 নম্বৰ প্লেটফৰ্মত পদপিষ্ট হৈ 3টি শিশুৰ লগতে 15 গৰাকীকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আঘাতপ্ৰাপ্ত হয় 10জনকৈ যাত্ৰী। উল্লেখ্য যে সন্ধিয়া 6 পৰা 8 বজাৰ ভিতৰত দিল্লী ৰেল ষ্টেচনত দৈনিক প্ৰায় 7,000 টিকট বুকিং কৰা হয় যদিও 15 ফেব্ৰুৱাৰীৰ দিনা এই সময়ছোৱাত সাধাৰণ শ্ৰেণীৰ টিকট বুকিং হৈছিল 9,600ৰো অধিক। ইয়াৰ উপৰি প্ৰয়াগৰাজ অভিমুখী স্বতন্ত্ৰ সেনানী এক্সপ্ৰেছ আৰু দিল্লী ভুৱনেশ্বৰ ৰাজধানী এক্সপ্ৰেছ আহি পোৱাত পলম হোৱাৰ বাবে 12, 13 আৰু 14 নম্বৰ প্লেটফৰ্মত যাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱা বুলি সদৰি কৰে ৰেলৰ শীৰ্ষ বিষয়াই। ইফালে প্ৰয়াগৰাজ অভিমুখে এখন বিশেষ ৰেল 16 নম্বৰ প্লেটফৰ্মৰ পৰা ৰাওনা হ'ব বুলি নিশা প্ৰায় 9:50 ঘোষণা কৰে ভাৰতীয় ৰেল বিভাগে। ফলত 16 নম্বৰ প্লেটফৰ্মলৈ খৰধৰকৈ ৰাওনা হয় যাত্ৰীসকল। নতুন দিল্লীৰ ৰেল ষ্টেচনত পদপিষ্টৰ দুৰ্ভাগ্যজনক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকললৈ 10 লাখকৈ ক্ষতিপূৰণ দিয়াৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্তসকললৈ 2,50,000 টকা আৰু সামান্যভাৱে আঘাতপ্ৰাপ্তসকললৈ 1 লাখ টকাকৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় ৰেল বিভাগে। কিন্তু মাথো 10 লাখ টকাই নেকি এজন মানুহৰ জীৱনৰ মূল্য? স্পষ্টব্য যে 29 জানুৱাৰীত মৌনী অমাৱস্যাৰ দিনটোত প্ৰয়াগৰাজত সংঘটিত হৈছিল আন এটা পদপিষ্টৰ কৰুণ ঘটনা, য'ত চৰকাৰী তথ্যমতে 30 গৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ বিপৰীতে আঘাতপ্ৰাপ্ত হৈছিল 60জন লোক।
কিন্তু প্ৰকৃততে মৃতকৰ সংখ্যা কিমান তাৰ তথ্য কেতিয়া আহিব পোহৰলৈ নিশ্চিতভাৱে ছ'চিয়েল মিডিয়াৰ তথ্য প্ৰকাশৰ ক্ষেত্ৰত কিছু এথিক্স থাকে কিন্তু ছ'চিয়েল মিডিয়াৰ তথ্যসমূহ আঁতৰালে অন্ত পৰিব নেকি নিজৰ প্ৰিয়জনক চিৰকালৰ বাবে হেৰুৱাৰ মৰ্মবেদনা ইয়াৰ উত্তৰ আছেনে ৰেল বিভাগৰ হাতত দ্বিতীয়তে এনে দুৰ্ভাগ্যজনক ঘটনাৰ বাবে প্ৰকৃততে কোন দায়ী পূৰ্বে ঘটা এনে ঘটনাসমূহৰ পৰাও কিয় শিক্ষা নলয় ভাৰতীয় ৰেল বিভাগে যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি কিয় আগতীয়াকৈ যথোচিত ব্যৱস্থা নললে ভাৰতীয় ৰেল বিভাগে তাৰ উচিত তদন্ত হ'বনে নে তদন্তৰ নামত উচ্চস্তৰীয় কমিটি গঠন কৰিয়েই দায়িত্ব সামৰিব ৰেল বিভাগে ৰেল বিভাগৰ চূড়ান্ত গাফিলতিৰ বাবে বিগত বৰ্ষতো সংঘটিত হৈছে বহু দুৰ্ঘটনা য'ত প্ৰাণ হেৰুৱাইছে শ লোকে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰিবনে কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নে পুনৰাবৃত্তি হ'ব এনে দুৰ্ভাগ্যজনক ঘটনাৰ হিয়াহে বৰ্তমান সময়ত এক কোটিটকীয়া প্ৰশ্ন নেশ্যনেল ডেস্ক ৰিপৰ্ট SN ডিজিটেল মিডিয়া